নমস্কাৰ, মিডু ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শাওনৰ দ্বিতীয়টো সোমবাৰ উপলক্ষে আমি শিৱ মন্দিৰ এটালৈ যাবলৈ ওলাইছোঁ। আহকচোন আপোনালোককো দেখুৱাওঁ। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। এতিয়া আমি মন্দিৰ আহি পালোঁ। চাওকচোন মন্দিৰটো দেখিবলৈ কিমান ধুনীয়া। এতিয়া মই মন্দিৰৰ ভিতৰলৈ সোমাই যাম। আহকচোন চাওঁ আপোনালোকৰ ভিডিঅ'টো। মন্দিৰটো সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া হয়। আমি আচলতে আহিছোঁ পাটি দৰঙত থকা অৰ্ধনাৰীশ্বৰ মন্দিৰলৈ। এই মন্দিৰটো শিৱ মন্দিৰ হয়। মন্দিৰটোৰ বাহিৰত এনেকৈ শৰাই চাকি জ্বলোৱা হয় আৰু ভিতৰত এনেকৈ চাকি জ্বলাব নিদিয়ে, মানে অকল সেৱাটো ল'ব দিয়ে ভিতৰত। চাই থাককচোন আপোনালোকে ভিডিঅ'টো। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাই জনাবচোন কমেণ্ট কৰি। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মন্দিৰটো দেখিবলৈ কিমান ধুনীয়া হয়। আৰু
কিন্তু মন্দিৰটোৰ কাষতে এটা পুখুৰী আছে। এইকেইজনী মোৰ ভণ্টি আৰু ভাইটি আছে আৰু এজন দাদা আছে। চাওকচোন বাৰু আপোনালোকে মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া। সাগৰটো কাণত যদি মনৰ কথা শুনি পোৱা হয় তেতিয়াহ'লে মনৰ ইচ্ছাবোৰ পূৰণ হয়। সেইবাবে ময়ো মনৰ ভাৱখিনি প্ৰকাশ কৰিলোঁ। এই মন্দিৰটোলৈ বহুত দূৰৰ পৰা মানুহবিলাক আহে। পুখুৰীটো দেখিবলৈ বহুত ধুনীয়া হয় বাবে এবাৰ পুখুৰীটোতো নামি চালোঁ। ইয়াত ধুনীয়াকৈ ষ্টেপ বনাই দিয়া হৈছে। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।